আমি ফাইনেলি গৈ আছোঁ গাভৰু পাহাৰলৈ। তো যোৱা ৰাস্তাটো ইমান ভাল, চৰ্টকাট ৰাস্তাইদি আমি গৈছোঁ, যিহেতু ৰাস্তাটো সৰু আৰু ধুনীয়া আছে, মানে চাৰিওফালে ইয়াৰ পৰা মানে স্পষ্টকৈ পাহাৰো দেখি পোৱা গৈছে। মোৰ চেনেল নাং মডেলৰ আপোনালোকে স্বাগতম জনাইছোঁ। তো মই এতিয়া গাভৰু পাহাৰলৈ গৈ আছোঁ। তো গাভৰু পাহাৰলৈ গৈ থাকোঁতে ৰাস্তাটো ইমান ধুনীয়াকৈ পুখুৰী দেখা পালোঁ, তাত পদুম ফুল নে ভেট ফুল ফুলি আছে। তো হাঁহকেইটাই চৰি আছে, ইমান এটা ধুনীয়া চিনেৰি দেখিলোঁ, ৰখিয়ে দিলোঁগৈ আৰু বহুত ভাল লাগিছে ন সঁচাকৈ। চব ইমান ধুনীয়াকৈ ফুল ফুলি আছে, হাঁহবিলাকেও চৰি আছে, এইখিনি বহুত ধুনীয়া লাগিছে ন। সেইফালৰ পৰা কিবা যাব পৰা গৈছে। তো এইটো ৰাস্তা আপোনালোকে দেখিছে, এইটো গাভৰু পাহাৰলৈ যোৱা শ্বৰ্টকাট ৰাস্তা হয়। তো এই ৰাস্তাৰ পৰা আপোনালোকে মাত্ৰ 3 কিলোমিটাৰ আছে, 3 কিলোমিটাৰতে আমি ফাইনেলি গাভৰু পাহাৰ পাই যাম। তো আপোনালোকে তাৰ জেগাবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। তো মই এই পুখুৰীৰ মাজলৈ গৈ আছোঁ, হাঁহকেইজনী আৰু ফুল এপাহ ছিঙি আনিম। তো আপোনালোকে চাওক, আহক। পুখুৰী হয়, তো ইয়াত ফুল ফুলি আছে, ভেট ফুল ইমান ধুনীয়াকৈ ফুলি আছে। তো মই এনেকৈ এটা জেগা দেখিলে মই ৰখোৱেই, চাওঁৱেই, তাত ফটো কপি মাৰোৱেই। তো চেষ্টা কৰিছিলোঁ ফুলপাহ এপাহ ছিঙিবলৈ, কিন্তু হাতটো মানে নপচিলে আৰু ইয়াৰ পৰা যথেষ্ট দূৰ হৈ গৈছেগৈ। ইয়াক যদি মই অলপ জোৰছে গৈ পিনে ছিঙিবলৈ যাওঁ নহয়, মই এই পুখুৰীতে পৰি থাকিমগৈ। তো সেইকাৰণে ইমান ওচৰলৈ নগ'লোঁ, আৰু যিহেতু আমি গাভৰু পাহাৰলৈ যাবলৈ ওলাইছোঁ, তো পাছত যদি পুখুৰী চুখুৰী পৰি কাপোৰ চাপোৰ তিতি যায়, পাছত আমাৰ প্ৰব্লেমেই হ'ব। তো সেইকাৰণে চেষ্টা নকৰিলোঁ, আৰু ইমান ধুনীয়াকৈ ফুলি আছে ফুলপাহ, আৰু কিয়নো বাৰু ছিঙি পিনে বেয়া কৰিম, নহয়নে? তো এয়া চাওক, মই এয়া হাঁহবোৰে যেতিয়া পুখুৰী চৰি থাকে দেখিবলৈ ইমান মৰম লাগে। লগতে ইয়াত ভেট ফুলো ফুলি আছে, ইমান ধুনীয়া লাগিছে চাবলৈ। একচুৱেলি এনেকুৱা এটা পৰিৱেশ ৰাতিপুৱা শুই উঠিহে চাবলৈ মন যায়। ঘৰৰ আগফালে এনেকুৱা এটা পুখুৰী থাকিব লাগে, তাৰপিছত তাত ভেট ফুল থাকিব লাগে। তাত ৰাতিপুৱা শুই উঠি হাঁহবোৰে এনেকৈ চৰি থকা দেখিলে বহুত ভাল লাগে। এইফালে চাওক, ইমান ভাল লাগিছে। ইয়াতো আৰু মই এইখিনিৰ পৰা পাৰ হৈ যাব পৰা নাই নহয়, নহ'লে এইখিনি পাৰ হৈ গৈ মই তাত জুম কৰি দেখুৱালোৱে হ'লে আপোনালোকক। ইমান ধুনীয়া লাগিছে হাঁহকেইজনীৰ লগত। ৱাও, এইফালেতো আৰু বেছি ভাল লাগিছেগৈ, বহুত ধুনীয়া। এয়া চাওক, ৰাস্তাবোৰ ইমান ধুনীয়া, চিনেৰীবোৰ ইমান ভাল লাগিছে। তো সেইফালে ৱাও, ধুনীয়া লাগিছে। বাৰিষাত আহিলে বেছি ভাল লাগে চাগে এইটো। আৰু আমি এইটো বাগানৰ সৰু ৰাস্তাইদি যাব লাগিব গাভৰু পাহাৰ। তো আজি পাইছোঁহি গাভৰু পাহাৰ। তো এইবিলাক চব পাহাৰৰ ওপৰত দেখিলোঁ। ইমান এটা ধুনীয়া জেগাত আহিছোঁ। ৱাও, নাইচ। ইয়া চোৱা, মোৰ ছোৱালীক ভিডিঅ' বনাব লাগে। অ'কে বনাইছে। এক ছেকেণ্ড চিনেৰীটো উঠাই ল'বলৈ দিয়ে। ইমান ধুনীয়া লাগিছে। মই এতিয়া বাগানৰ ওপৰলৈ আহি গ'লোঁ। তো ইমান ধুনীয়া লাগিছে। তো এয়া চাওক, আপোনালোকে পাহাৰৰ ওপৰত বাগান লগতে আছে আপোনালোকে। এইটো মানে একচুৱেলি বাগান লগোৱাৰ আগতে এইটো ঘাঁহবিধ লগায়। এই ঘাঁহবিধ যেতিয়া মৰি যায়গৈ বা পচি যায়গৈ, ইয়াৰ পৰা যিটো সাৰ হয়, সেইটো সাৰ বোলে বাগান যেতিয়া ৰুৱে তেতিয়া বহুত ভাল হয় বুলি কয়। তো ইয়াত আহি ৰিয়েলি বহুত ভাল লাগিছে। আগতে কেলৈ গম পোৱা নাছিলোঁ জানো পাই, ইমান ধুনীয়া জেগা আছে আমাৰ ইমান ওচৰৰ জেগাতে বুলি। তো এয়া মোৰ হাজবেণ্ড গৈ আছে, তো মোৰ ছোৱালীও। এতিয়া আমি আছোঁ বাগানৰ একেবাৰে ওপৰত। তো সেইটো ৰাস্তা দেখিছেনে, সৰুকৈ ৰাস্তা, সেই ৰাস্তাইদি আমি সোমাই আহিছোঁ ইয়াত ভিতৰলৈ। তো বহুত ধুনীয়া লাগিছে। তো মই আপোনালোকক বহুত ধুনীয়াকৈ মানে চিনেৰীবিলাক দেখুৱাব বিচাৰিছোঁ। তো
এইখিনি ওপৰলৈ হৈ চাওক আৰু ওপৰলৈ আছেতো মই সেই ওপৰলৈকে যাবলৈ চেষ্টা কৰিম তো বলক মোৰ লগত গৈ থাকিম ওপৰলৈ মই ওপৰলৈ গৈ আছোঁ যিহেতু মোৰ হাজবেণ্ড আৰু মোৰ ছোৱালীটো ভাগৰিলে নামিয়ে গ'লগৈ তো মই আজি মানে পূৰা ধুনীয়াকৈ ফুৰিম চাম জেগাবিলাক মানে উপভোগ কৰিম বুলিয়ে আহিছোঁ আৰু ড্ৰেছ ধুনীয়াকৈ মানে ধৰক কমফৰ্টেবল টাইপৰ শ্বুজ লগাই গ্লিভছ লগাই যিহেতু কমফৰ্টেবল পাম বুলি অলপ তো মোৰ আপোনালোকে মোৰ বেক চাইডে দেখিবলৈ পাইছে সেইখিনি দেখিছেনে ইমান ধুনীয়া লাগিছে বেক চাইডখিনি মোৰ পাছে মোৰ হাজবেণ্ড আৰু মোৰ ছোৱালীও আহি আছিলে তেওঁলোকে নামিম কৈছিলে তো মোক উঠা দেখি তেওঁলোকে মোৰ পাছে আহিছে তো ভাগৰ লাগি গৈছে এটা এক্সাৰচাইজ হৈ গৈছে আৰু সদায় মানে প্লেন এৰিয়াত থাকি মানে আপ ডাউন কৰা জেগাত মানে একচুৱেলি এনেকুৱা আপ ডাউন কৰা জেগাত আমি যদি সদায় ৱৰ্ক কৰোঁ আমাক এক্সট্ৰা এক্সাৰচাইজৰ প্ৰয়োজন নাই বুলি মই ভাবোঁ যিকি যথেষ্ট আমাৰ এক্সাৰচাইজ হৈ যায়গৈ তো এয়া ফাইনেলি মই ওপৰত আহি পালোহি ওপৰৰ পৰা দেখাই আছোঁ আপোনালোকক তলৰ ভিউখিনি এইখিনি চাওক কিমান ধুনীয়া লাগিছে তো ইয়াত একচুৱেলি DSLR এটাহে লৈ আহিব লাগিছিলে বহুত ধুনীয়া ফটো মাৰিবলৈ তো আপোনালোকে চিনেৰীবোৰ দেখি পাইছেনে ইমান কষ্ট কৰি আহিছোঁ যেতিয়া ভিডিঅ'বোৰ বনাই লৈ যাম যিহেতু মেমৰি হিচাপে থাকি যাব তো এইফালে চাওক সেই পাহাৰৰ ওপৰতে সেইটো টাইপৰ ঘাঁহ লগাই আছে যিটো টাইপৰ ঘাঁহ নেকি পাছত মানে কাটি দিয়া হয় পচি যাব তাৰপিছত তাত বাগান লগাবলৈ সুবিধা হ'ব তুমি ইমান ওপৰলৈ কেলৈ আহিলাগৈহে তললৈ পৰি যাবা নহয় তো এয়া মোৰ হাজবেণ্ড তো মোৰ ছোৱালী তো সিহঁতে উপভোগ কৰি আছে এনজয় হাই बोलो बुड़ोले ना हाय कैसा लगा है अच्छा लगा मुझे भी तो बहुत अच्छा लगा है ना बहुत खूबसूरत जगह है ना तो मुझे पता ही नहीं था मेरे घर के पास ही इतनी खूबसूरत जगह है ইমান ধুনীয়া লাগিছে এতিয়া পাহাৰৰ ওপৰৰ পৰা নামিছোঁ যিহেতু পাহাৰৰ ওপৰৰ বাগান চাগান চালোঁ তো চাই লৈ পিনে এতিয়া নামি গৈ আছোঁ তো মই ইমান ওপৰলৈ আছিলোঁ এয়া চাওক কিমান ওপৰলৈ আছিলোঁ মই পাহাৰৰ যেতিয়া আমি ওপৰলৈ উঠি যাওঁ তেতিয়া উঠোঁতেতো ইমান মানে বহুত কষ্ট হয় নামি আহোঁতে মানে ইমান টায়াৰ্ড নালাগে খালি আপোনাৰ স্পীডত অহা যেন অনুভৱ হয় আৰু খোজবিলাক যদি মানে আপোনাৰ জেগা নপৰে তেতিয়া পিছলি খাই আৰু বেছি দুখ পাম যেন লাগে যিহেতু মানে পিছল হৈ আছে এইটো কেঁচা মাটিৰ হয় মানে যিটো খটখটি টাইপৰ ৰাস্তা বনাইছে ওপৰলৈ উঠি যাবলৈ বাগানলৈ তো লাহেকৈ নামিছোঁ নামি পিনে তললৈ গৈছোঁ আৰু তো কিছুমান খোজটো মানে স্পীড হৈ গৈছেগৈ আৰু তো আশা কৰিছোঁ আপোনালোকে চাগে এই ভিডিঅ'টো চাই খুব ভাল পাব কি কেতিয়াবা যদি মানে আপছেট থাকে বা কিবা কাৰণত মুড খাৰাপ থাকে তো এনেকুৱা এটা জেগাত আহিলে মুডটো খুব ভাল হৈ যায় ফ্ৰেছ হৈ যায় তো এইফালে চাওক তো ফাইনেলি আমি নামিলোঁ এইটো আছিলে এই খটখটিটো ইয়াৰ পৰা সেই ওপৰলৈকে আমি গৈছিলোঁ এতিয়া নামি এতিয়া আমি বৰ্তমান তললৈ পাইছোঁ আৰু যিটো আমি এতিয়া আৰু আমি আকৌ আগলৈ যাম আৰু তো বলক আগলৈ আকৌ দেখুৱাম ধুনীয়া চিনেৰী আগলৈ আগবাঢ়ি গৈছোঁগৈ তো আমি এই পাহাৰখনত ফটো মাৰি হৈ গ'ল তো আমি অলপ আগলৈ গৈছোঁ তো সেয়া আগলৈ আপোনালোকে দেখিব পাইছে গাড়ী বাইক চাইক চব মানে আপোনালোকে পাৰ্কিং ইয়াতে কৰি থৈ যাব লাগিব আগলৈ চাই দলং এটা আছে নেকি ভঙা দলং আছে কোৱা শুনিছোঁ সেই দলংটোৰ কাৰণে পাৰ কৰিব নোৱাৰি থৈছে তো ইয়াতে পাৰ্কিং কৰি আমি এতিয়া ভিতৰলৈ যাব লাগিব এইটো দলং হয় এই দলংটোৰ কাৰণে বাইক চাইক গাড়ী চাড়ী একো পাৰ কৰিব নোৱাৰি যিমান যি আছে চব আমি ইয়াতে পাৰ্কিং কৰি যাবি মানুহবিলাকে চব ইয়াতে বাইক কাৰ যিমান যি আছে ইয়াতে পাৰ্কিং কৰি থৈ গৈছে তো আমি এতিয়া এই দলংটোৰ কাৰণে বাইকটো নিব পৰা নাই ইয়াতে পাৰ্কিং কৰি থৈ গৈছোঁ তো এতিয়া আমি এই দলংটো পাৰ হ'ম আৰু এক ছেকেণ্ড ৰ'বা আমি এতিয়া দলং পাৰ হ'ব লৈছোঁ মোৰ ছোৱালীজনী আৰু মই দলংটো যিহে আছে দেখিছে আপোনালোকে যিমান বেয়া দলং আছে তো ইয়াৰ পৰা যদি কেনেবাকৈ যদি তলত পৰিবলৈ হৈছে আৰু আমাৰ আৰু আজি ফুৰিবলৈ অহা মজাটো ওলায়ে যাব আৰু তো ফাইনেলি সাৱধানকৈ পাৰ হ'বলগীয়া হৈছে ইয়াত উৎপতীয়া ল'ৰা ছোৱালীক লৈ আহিলে প্ৰব্লেমেই হ'ব যেন লাগিছে মানে একচুৱেলি এইটো ইমান এটা ধুনীয়া প্লেচত এটা ধুনীয়া দলং এটা বনাই দিব লাগিছিলে আৰু বেছি চাগে ইয়াত টুৰিষ্ট হ'লহেঁতেন তেতিয়াহ'লে বহুত ভাল লাগিছে তো ফাইনেলি আমি দলংটো পাৰ হৈ গ'লোঁ তো এই আমাৰ হাজবেণ্ডহঁতে আহি আছে তো এইফালে চব ইমান ধুনীয়া লাগিছে জেগাবিলাক বাগানবিলাক দেখিবলৈ ইমান ভাল লাগিছে চাগে বাৰিষাত আহিলে বহুত ভাল লাগিব এয়া মোৰ ছোৱালী হৈ গ'ল আৰু ছাগলী পালে নহয় হৈ গ'ল আৰু এটা ছাগলী পালে আৰু ৰখি নাথাকে আৰু এই ছাগলী কিমান খেদাব হিচাপ নাই ইমানে ভাল পায় ছাগলীবিলাক আজি আৰু মানে ৰ'দটো দিছে কাৰণে ভাল লাগিছে দেই ৰাতিপুৱা টাইমত যেনেকুৱা হৈ আছিলে ৰ'দ নিদিব যেনহে লাগিছিলে ৰ'দ নিদিয়া হ'লে আহি ফুৰি ভাল নালাগে
তো সেইফালে চিনেৰিবোৰ চাবলৈ পাইছে আপুনি কিমান ভাল লাগিছে। তো আগত পিকনিক চলি আছে, মানুহবিলাকে পিকনিক খাই আছে। তো আমিও আহিছোঁ ইয়াত। আৰু একচুৱেলি এইটো জেগাত মানে বহুত কম মানুহ আহে, মানে মানুহ আৰু মেক্সিমাম মানুহ চিনেৰি চাবলৈ আহে। পিকনিক টাইপৰ মানে ইমান লেতেৰা চেতেৰা কৰি থৈ নাযায়, জেগাত চাফা। আৰু যিকোনো জেগাতে পিকনিক খাবলৈ হ'লে চাফ চিকুণ হ'লে বেছি ভাল লাগে। আপোনালোকে দেখিবলৈ পাইছে কিমান ভাল লাগিছে। অহা নাই আৰু এনে জেগাটো ফুৰিম চাম সেনেকৈ আহিছোঁ। তো ইয়াত চব পিকনিক খোৱা দেখিছোঁ। আমিও কিবা কিবি খোৱা বস্তু লৈ আহিছোঁ আৰু এনেই চাহ তাহ আৰু মানে বহি খাবলৈ আৰু ভাল লাগিবলৈ। তো এফালে চক, ৱাও ইমান ধুনীয়া লাগিছে এইখিনি। চক না সেইখিনি দেখে ন, ইমান মৰম লাগিছে। তাত গৈতো এটা ভিডিঅ' বনাব লাগিব দেই। তললৈ পিকনিক খাই আছে, তো তেওঁলোকৰ ওচৰতে বহি চাহ খাবলৈ বেয়া লাগে আৰু। তো আমি ওপৰলৈ গৈ আছোঁ। ওপৰলৈ গৈ আমি চাহ খাম। আজি মোৰ মানে ভৰি অৱস্থা নাইকিয়া হ'ব যেন পাইছোঁগৈ। বহুত টায়াৰ্ড হৈ গৈছোঁগৈ। অৰ্থাৎ পাহাৰ বগাই 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 আপোনাৰ আজি 31ষ্টতে পাহাৰে চাবলৈ আহিলোঁ আৰু উঠিলোঁ আমি। তো ওপৰত উঠি চাইছোঁ, তলৰ ফালে ৱাও ইমান ধুনীয়া চিনেৰি আছে। ৰিয়েলি বহুত ভাল লাগিছে। বেটি ওপৰত উঠিছেগে। তো সেইফালে দেখিছে ইয়াত বাগানৰ ৰাস্তা গলি গলি আছে, যিটো সেই গলি গলিতে চবে পিকনিক খাইছে, মানে চবে খানা চানা বনাই খাইছেগে। আৰু এইটো পাহাৰৰ ওপৰৰ পৰা ইয়ালৈকে আহি পালোহি। জেগা চিনেৰি বহুত ভাল লাগিছে। আৰু ওপৰলৈ গৈ আছোঁ আমি। ওপৰলৈ গৈ যিহেতু চাহ মিঠাই কিবা কিবি আনিছোঁ, তো চাহ মিঠাই ওপৰলৈ গৈ আমি খাম। তো অলপ মুকলি জেগালৈ গৈছোঁ। চবফালে ফুল দেখোন। আহোঁতে দেখিছিলোঁ মানুহে নাই বুলি ভাবিছিলোঁ, ইয়াত আহি সোমাই দেখিছোঁ চাৰিওফালে মানুহে মানুহ। ফাইনেল আমি ওপৰলৈ গৈ আছোঁগৈ। চাহ আনিছোঁ চাহ খাম বুলি। তো ইয়াত পিকনিক চলি আছে চাগে, কিবা কিবি খাইছে সেই ওপৰ দেখিছেনে, ওপৰ ৰাস্তা নিচিনা, তাত গৈ আমি চাহ খাম। মানে ওপৰলৈ আহিছোঁ, পাহাৰৰ ইমান ওপৰলৈ বগাই বগাই আহি ভাগৰি গৈছোঁগৈ। মুখৰ পৰা মাত খাৰে নাই ওলোৱা। বাগানৰ সৈতে এইটো ৰাস্তা। এই ৰাস্তা ওপৰলৈ যাম ভাবিছোঁ, কিন্তু ইয়ালৈকে পাওঁতে ভাগৰ যথেষ্ট লাগিলে। এতিয়া আৰু ইয়াতে অলপ টাইম বহি বেক ভিউ দেখুৱাইছোঁ। ইমান ভাল লাগিছে বেক ভিউটো। আপোনালোকে আমাৰ ছোৱালী আৰু আমাৰ হাজবেণ্ড ওপৰলৈ গৈ আছে, যিহেতু আমি এতিয়া ভাল এটা জেগা চাই পিনে চাহ খাবলৈ বহিম ভাবিছোঁ। চাহ মিঠাই কিবা কিবি আৰু। তো আমি ভাল প্লেন জেগা বিচাৰি পোৱা নাই। আমি মোকো ভাগৰ লাগিছে। সেয়া চব হেকে নহয় ইমান ডবলকৈ বাগান আছেনে বাৰু ইয়াত। ফাইনেলি আমি ইয়াত বহি চাহ খাম বুলি জেগা এটা মানে চিলেক্ট কৰি ল'লোঁ আৰু, যিহেতু জেগাতে পেট পানী ৰেডি। এতিয়া আমি ইয়াতে বহিম, ইয়াত অলপ ৰেষ্ট কৰিম, চাহ তাহ খাম। তো ফাইনেলি আমি ইয়াত চাহ খাবলৈ অলপ ৰেষ্ট কৰি বহিছোঁ। ইমান গৰম নুঠিলে, চুৱেটাৰ টুৱেটাৰ খুলি লওঁগৈ। তাৰপিছত আৰু জোতা চোতাও খুলি মানে অলপ ৰেষ্ট কৰিছোঁ। তো অলপ আৰাম কৰি ল'ম, তাৰপিছত আৰাম কৰি অলপ চাহ খাম। তো এয়া হাজবেণ্ডো বহি আছে, মোৰ ছোৱালীজনী বাই এতিয়া আমি চাহ খাম আৰু চাহ মিঠাই খাম। তো জেগা খালিয়ে নাই, ইমান ডাঙৰ বাগান আছে, ইমান গলি গলি আছে, চব গলিতে ফুল ফুল ফুল। পিকনিক খোৱা পাৰ্টি। আমি আজি পিকনিক খোৱা টাইপৰ অহা নাই, মানে আমি এনে চাই যাম ফুৰি যাম বুলি আহিছিলোঁ। তো খোৱা বস্তু লৈ আনিছোঁ, চাহ তাহ মানে কিবা কিবি মিঠাই চিঠাই, আৰু ধুনীয়াকৈ বহিম খাম এনেকৈ কৰি। তো ফাইনেলি এতিয়া আমি চাহ খাম, ভাগৰ মাৰিম। পূৰা জোতা চোতা খুলি লৈ আৰামছে বহিছোঁ। ইমানে ভাগৰ লাগিলে মাই গড। আধা ঘণ্টা 1 ঘণ্টামান চাগে পাহাৰ বগাই আছোঁ ভৰিৰ অৱস্থা নাই। এতিয়া অলপ চাহ খাইছোঁ। তো লাল চাহ, জেলেপি, মিঠাই কিবা কিবি আছে। আৰু এতিয়া লাল চাহ জেলেপি প্ৰথম খাই লৈছোঁ। তো বহুত টায়াৰ্ড ফিল কৰিছোঁ। তো অলপ ৰেষ্ট কৰি লৈছোঁ। ইমান ভাগৰ লাগিলে, ঘৰে যাবলৈ মন গৈছে, বহুত ভাগৰ লাগি থাকে। তো এতিয়া চাহ খাই আছোঁ আৰু ফাইনেলি আমি চাহ খাই পিনে মানে চাহ খাই অলপ ৰেষ্ট কৰিলোঁ, বহিলোঁ। এতিয়া যাবলৈ ওলাইছোঁ। তো আমি এতিয়া ফাইনেলি যাবলৈ ওলাইছোঁ। টাইমো নহয়, ছুটিও নহয়, এতিয়া ঘৰো আমাৰ ফ্ৰী, ছোৱালীও স্কুল থাকে। তো এতিয়া আৰু ওলাইছোঁ আৰু। তো ইয়াৰ মোৰ হাজবেণ্ড গৈ আছেগৈ, ছোৱালী মই এয়া। তো আমি চাহ তাহ খালোঁ আৰু ইয়াৰ পৰা এতিয়া আমি যাব ওলাইছোঁ আৰু। বিশেষকৈ ইয়াত চাবলৈ ধুনীয়া জেগা মানে এইটোৱে হয় যে পাহাৰ আছে, আপোনালোকৰ বাগান আছে। তো বাগান আকৌ ইমান বেছি আছে ন, ফুৰিয়ে শেষ নহ'ল। আমিতো আধা আধি বাগান এৰিয়ে আহিলোঁ। মানে যিমানখিনি বাগান আছে ইয়াত চব এটা এটা পাহাৰৰ ওপৰত বাগান আছে। তো আমি সকলোখিনি বাগান এৰিয়ে দিলোঁ। ইমান ভাগৰ লাগিছে, ছোৱালীও আহিছে লগতে, হাজবেণ্ড মই আৰু নোৱাৰোঁ আৰু। চ' ইমান টায়াৰ্ড হৈ গ'লোঁ। এতিয়া আৰু চিধা ঘৰলৈহে যাম ভাবিছোঁ। ঘৰলৈ যোৱাৰ আগতে আকৌ এটা জেগা চাই যাম বুলি ভাবিছোঁ। তো এয়া চব ইমান ধুনীয়া লাগিছে। তো আমি আহোঁতে বেলেগ এটা ৰাস্তাৰে আহিলোঁ, এতিয়া যাওঁতে আকৌ শ্বৰ্টকাট মাৰিছোঁ, যিহেতু এইফালৰ পৰা গ'লে জল্দি হ'ব আমাৰ।
তো এফালেদি গ'লে আমি ডাইৰেক্ট সেইটো ৰাস্তাত ওলাব পাৰিম তো আমি শ্বৰ্টকাট মাৰিছোঁ এয়া মোৰ ছোৱালী আৰু হাজবেণ্ড যিহেতু ঐ চাবা দেই চলনি বেটা পাপা হাত ধৰি লোৱা এয়া ছোৱালী আৰু মোৰ হাজবেণ্ড গৈ আছে মই পাছে পাছে ভিডিঅ' বনাই কৈ আছোঁ চাবলৈ গৈছে যিহেতু আমি ওপৰেদি নাযাওঁ ভাবিছোঁ তলে তলে ৰাস্তা আছে নাই চাবলৈ গৈছে ইমান ভাগৰ লাগিলে ইমান টায়াৰ্ড লাগিলে আৰু আকৌ ওপৰেদি যাবলৈ মানে নোৱাৰোঁ আৰু দেই তলে তলে ৰাস্তা আছে যদি এইফালে গৈ পিনে ডাইৰেক্ট সিটো বাগানৰ সিটো ছাইডৰ পাহাৰৰ পৰা সিটো মূৰতহে ওলাম সিটো মূৰতে গাড়ী পাৰ্কিং আছে ইয়াত মই আৰু মোৰ ছোৱালীজনী ৰখি আছোঁ তো মানে আমাৰ হাজবেণ্ড গৈছে আগলৈ ৰাস্তাটো চাবলৈ যদি ৰাস্তাটো যদি লিংকেট আছে তো আমি সেইফালে বা চিধা হৈ পিনে মেইন ৰাস্তালৈ ওলাই যাম তো এইটো গোটেইখিনি বাগান এৰিয়া হয় চ' আপোনালোকে আহিব ইয়াত বহুত ভাল লাগিব মানে ফ্ৰেছ লাগিব শান্তি নিজান ইমান ভাল লাগিছে তো আজি 31 ডিচেম্বৰ হয় তো মানুহে পিকনিকো খাইছে বহুত ভাল লাগিছে তো এনেকুৱা এটা জেগাত আহিবলৈ পালে মনটো সঁচাকৈ বহুত ভাল লাগে হাই কৈ দিয়া মোৰ বেটি সেইজনী মোৰ বেটি ইমানেই খোজকাঢ়িব পাৰে ইমানেই পাহাৰ বগাব পাৰে আমি টায়াৰ্ড হৈ গ'লেও তাই টায়াৰ্ড নহয় আমি অকলে গৈছোঁ মোৰ ছোৱালীজনী মই মামু তুমি চাবা আকৌ মই তোমাক ধৰিব পৰা নাই দেই মই মোনা ধৰিছোঁ তুমি একদম লাহেকৈ ব'লা দৌৰ বিলকুল নামাৰিবা অলপ সেইটো বেছি ডাউন দেখিলে তুমি বহি দিবা দেই মামু বহি দিবা আকৌ বেছি ডাউন দেখিলে অঁ বহিব সদায় আপোনালোকে ড্ৰেছটো কমফৰ্টেবল লগাই আহিব শাৰী মেখেলা চাদৰ লগালে বহুত প্ৰব্লেম হ'ব আপুনি কুৰ্তি চুৰ্তি লগাব পাৰে বা জিন্স চিন্স লগাব পাৰে সেইবোৰ ড্ৰেছত মানে কি হয় কমফৰ্টেবল হয় ন যিহেতু এইটো পাহাৰীয়া জেগা হয় ন পাহাৰৰ ওপৰত হয় তো কমফৰ্টেবল ড্ৰেছ বা বইজ টাইপৰ শ্বুজ লগালে মানে কি হয় মানে ফুৰিও ভাল লাগে আৰামো লাগে আৰু খাছ কৰি আপুনি যেতিয়া ল'ৰা ছোৱালী লৈ আহে তেতিয়াতো আপুনি কমফৰ্টেবল ড্ৰেছ মানে লগাবই লাগিব কিয় নিজৰ লগতে ল'ৰা ছোৱালীকো চম্ভালিবলগীয়া হয় ন তো মই যিহেতু এনেকুৱা এটা প্লেচলৈ যোৱাৰ লগে লগে ড্ৰেছটো মই সদায় কমফৰ্টেবল ড্ৰেছটো মানে লগাওঁ আৰু মানে ছোৱালীজনীক নমাই আহিব পাহাৰৰ তলত তাৰপিছত মোক নমাব হাজবেণ্ডে প্ৰথম ছোৱালীক নমাবলৈ গৈ আছে চাব আকৌ পৰি যাব আকৌ শুন হাজবেণ্ড আৰু মোৰ ছোৱালী সেই তলৰ ৰাস্তালৈ নামি গৈ আছে মই ওপৰত বহি চাই আছোঁ মোকো পাছত নমাম বুলি কৈছে প্ৰথম ছোৱালীজনীক নমাই আহিব তাৰপিছত মোক নামাব তো মই এতিয়া পাৰ হ'ব লাগে বোলে তো মই এতিয়া কেনেকৈ পাৰ হ'ম মই আৰু আৰামছে পাৰ হৈ যাম আৰু মোৰ পাৰ হ'বলৈ ইমান কষ্ট নালাগে মই আৰামছে যাব পাৰিম এয়া আমাৰ হাজবেণ্ড আৰু ছোৱালী তললৈ নামিবৰ কাৰণে আধা ৰাস্তা গ'ল আৰু তললৈ যাবলৈ ৰখি আছে মোৰ পৰা কাঁহাই হৈ গ'ল ধূলি উৰি পিনে শ্বৰ্টকাট ৰাস্তা বুলি ইয়াত দেখিছেনে ইমান লেতেৰা ৰাস্তা ইমান ধূলি মাকতে পাহাৰ বগাই বগাই এইখিনি পালোহি তো ইয়াৰ পৰা এতিয়া তললৈ যাম এয়া গছজোপা ওচৰত থিয় হৈ আছোঁ দেই গছক এনেকুৱা লাগিছে মানে ফুৰিবলৈ অহা নাই কিবা পাহাৰে বগাব আহিছে এনেকৈ চ' মই তললৈ গৈ আছোঁ এতিয়া ছোৱালী হাজবেণ্ডটো নামিলে অলৰেডি মই পালি আছিলে আজি যদি এই জোতা নলগা হ'লে মই আৰু কেনেকৈ নামি থাকিলে নামিলো দেই যাওঁতে গৈছিলোঁ সেই ওপৰে গৈছিলোঁ কিন্তু এতিয়া আমাৰ ইমানেই ভাগৰ লাগিলে ইমানে টাইট হ'লোঁ এতিয়া আমি একেবাৰে প্লেইন তলৰ ফালেহে গৈছোঁ আৰু ওপৰ ফালৰ পৰা যোৱা নাই তো শ্বৰ্টকাট ৰাস্তা দি নামি পিনে ফাইনেলি এতিয়া আমি যাবলৈ ওলাই আছোঁ আৰু এতিয়া যাম আৰু ফাইনেলি এতিয়া আমি যাবলৈ ওলাই আছোঁ আৰু এবাৰ ভিউ দেখুৱাই দিছোঁ আমি ইয়াত আহিলোঁ ফুৰিলোঁ চালোঁ বহুত ভাল লাগিলে জেগা তো আপোনালোকে আহিব পাৰে চাব পাৰে মৰিয়নিৰ পৰা বেছি দূৰ নহয় আপোনালোকে দুটা ৰাস্তাত আহিব পাৰে শ্বৰ্টকাটো আছে এটা মেইন ৰাস্তাদিও আহিব পাৰে আমি শ্বৰ্টকাট আহিলোঁ যিহেতু সেইকাৰণে জল্দি আহি গ'লোঁ তো আজিলৈ ভিডিঅ'টো ইমানে আছিলে ভাল লাগিলে ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই